নমস্কাৰ মই পাৰ্শ্বজ্যোতি শৰ্মা পুনৰবাৰ আপোনালোক কিবা এছএম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই বহুদিনৰ মূৰত আপোনালোকৰ মাজত আহিছোঁ, কিয়নো মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেম আছিল, যিটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তাৰ বাবে মই দুখিত। অনাগত দিনত মই ৰেগুলাৰ ভিডিঅ' দিবলৈকে চেষ্টা কৰিম। আজি আমি আলোচনা কৰিম কিভা ইণ্ডাষ্ট্ৰিৰ এক বেহতৰীন প্ৰডাক্ট কিভা অৰ্থকেয়াৰৰ বিষয়ে, যিটোৱে হাড়ৰ গাঁঠিবোৰ সুস্থ ৰখাত আমাক সহায় কৰে। আৰু যিসকল ব্যক্তি বিষত ভুগি আছে, যিসকল ব্যক্তিৰ পিঠিৰ বিষ হওক, গাঁঠিৰ বিষ হওক বা মাংসপেশীৰ বিষ আছে, তেখেতসকলৰ বাবে আজিৰ ভিডিঅ'টো অত্যন্ত আৱশ্যকীয় হ'ব। আৰু আপোনালোক সকলোৱে চাওক এই ভিডিঅ'টো, এই প্ৰডাক্টটোৰ নলেজটো আপোনালোকে লৈ লওক, কিয়নো আজিৰ এই প্ৰডাক্টটো আপোনালোকৰ বাবে বহুত বেছি বেটাৰ ৰিজাল্ট দিব বা বহুত বেছি ভাল ৰিজাল্ট আছে এই প্ৰডাক্টটোৰ। যিসকল ব্যক্তি আজিলৈকে ব্যৱহাৰ কৰিছে তেখেতসকলে গম পায় নিশ্চয়। তো এই প্ৰডাক্ট এটা চমৎকাৰী বুলি ক'ব পাৰি, কাৰণ কিভা অৰ্থকেয়াৰ এটা এনেকুৱা ধৰণৰ প্ৰডাক্ট যিটোৱে আমাৰ হাড়ৰ গাঁঠিবিলাক সুস্থ কৰাত সহায় কৰে। লগতে যিসকল ব্যক্তিয়ে বহুত ঠাই জাৰ্ণি কৰে বা লং জাৰ্ণি কৰে, তেখেতসকলে কাৰ বা বাইকত, তো তেখেতসকলে জানে যে পিঠিৰ বিষ বা কোমৰৰ বিষ তেখেতসকলৰ আহে, বা মেক্সিমাম মানুহৰ আজিকালি প্ৰব্লেম হোৱা হৈছে বা কম বয়সতো আজিকালি হোৱা হৈছে, কিয়নো খোৱা খাদ্যৰ ভেজাল। আপোনালোকে জানে খোৱা খাদ্য পুষ্টি যিটো আমাক লাগে দৈনন্দিন জীৱনততো আমাৰ সেইখিনি নহয়, আৰু সেইটো কাৰণে আমাৰ এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আহে। বা কেতিয়াবা কোনোবাত খুন্দা খালে বা দুখ পালে বা পৰিছে, তেনেকুৱা ধৰণৰ বহুতো কাৰণত আপোনালোকৰ বিষ আহিব পাৰে। বা মাংসপেশীত যদি ভালদৰে তেজ চলাচল নহয়, তেতিয়াও বিষ আহিব পাৰে। তো সেয়েহে কৈছোঁ কিভা ইণ্ডাষ্ট্ৰিয়ে লৈ আহিছে এইবোৰ সমস্যা লক্ষ্যত ৰাখি কিভা ইণ্ডাষ্ট্ৰিয়ে লৈ আহিছে কিভা অৰ্থকেয়াৰ, যিটো এক বেহতৰীন ৰিজাল্ট হয়, বেহতৰীন প্ৰডাক্ট হয়। এতিয়ালৈকে যিমানসকল ব্যক্তি ব্যৱহাৰ কৰিছে তেখেতসকলৰ ৰিভিউটো বহুত বেছি ভাল দিছে, একদম এ ক্লাছ হয় ইয়াৰে মানে ৰিজাল্ট। আপোনালোকে নিজে ব্যৱহাৰ কৰিলে গম পাব। যিসকল বুঢ়া ব্যক্তি, মানে বুঢ়া মানুহৰ যিসকলৰ প্ৰব্লেম থাকে, মানে জানেই যে মেক্সিমাম বয়সীয়াল মানুহৰ এইটো বহুত বেছি প্ৰব্লেম হয়, যেনেকুৱা কোমৰৰ বিষ হওক, গাৰ বিষ হওক, ভৰিৰ তলুৱা বিষ হওক। তো এনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰব্লেম আহে, আৰু মাংসপেশীত ভালদৰে তেজ চলাচল নোহোৱাৰ বাবে যিহেতু বিষ আহে। তো সেয়েহে কিভা ইণ্ডাষ্ট্ৰিয়ে লৈ আহিছে কিভা অৰ্থকেয়াৰ, যিটোৱে বিষৰ বাবে এক চমৎকাৰী উপাদান বুলি ক'ব পাৰি। চমৎকাৰী বুলি ক'ব পাৰি, কিয়নো এইটোৱে যাদুৰ নিচিনাকৈ বিষ ভাল কৰে। আৰু এইটো মিনিমাম 6 মান্থ আপোনালোকে যদি ব্যৱহাৰ কৰে, তো যিকোনো বিষৰ পেচেণ্টৰ বাবে বহুত বেছি ভাল বেটাৰ ৰিজাল্ট দিয়ে। কিভা ইণ্ডাষ্ট্ৰিৰ যিটো অৰ্থকেয়াৰ আছে, এইটো বহুতো আন্তঃৰাষ্ট্ৰীয় উপাদানেৰে বনোৱা, আন্তঃৰাষ্ট্ৰীয় স্তৰৰ উপাদানেৰে বনোৱা, যিটো অত্যাৱশ্যকীয় আমাৰ শৰীৰৰ বাবে, সকলোৰে বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু সকলোৱে এই বস্তুটো ব্যৱহাৰ কৰিব পাৰে। কোনোবাৰ যদি হাড়ৰ ধৰক গাঁঠিৰ কেতিয়াবা শব্দ আহে, এনেকুৱাকৈ কৰিলে শব্দ উঠে বা এইটো মুভমেণ্ট কৰাত অসুবিধা পায়, এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকতো ই বহুত বেছি ভাল ৰিজাল্ট দিয়ে। জিম কৰা ব্যক্তিসকলেও খাব পাৰে। যিসকল ব্যক্তিৰ এনেকুৱা ধৰণৰ সমস্যা আহে, তো তেখেতসকলে সকলোৱে ব্যক্তিয়ে ব্যৱহাৰ কৰিব পাৰে। তো এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোক সকলোৱে ব্যৱহাৰ কৰক। কিভা ইণ্ডাষ্ট্ৰিৰ অৰ্থকেয়াৰ বহুত বেছি ভাল হয়। অৰ্থচিৰচিছৰ দৰে যদি প্ৰব্লেমত ভুগি আছে কোনো ব্যক্তিয়ে, তেখেতসকলৰ বাবেও অত্যাৱশ্যকীয়, এইটো বহুত বেছি ভাল ৰিজাল্ট দিব। আপোনালোক সকলোৱে ব্যৱহাৰ কৰক কিভা অৰ্থকেয়াৰ, বহুত বেছি ভাল ৰিজাল্ট হয়। আৰু আজি এই ভিডিঅ'টো বহুত বিশেষ দীঘল নকৰোঁ, কাৰণ কিয়নো আজি আপোনালোকে জানে যে মানুহৰ হাতত সময় কম থাকে, আৰু ভিডিঅ' সম্পূৰ্ণকৈ চোৱা মানুহ খুব কমেই থাকে। তো যি নহওক, আপোনালোকে চাই বুলি মই জানো, তো সেয়ে দেখা পাইছে এইখিনি। তো এই কিভা ইণ্ডাষ্ট্ৰিৰ অৰ্থকেয়াৰ আপোনালোকে ব্যৱহাৰ কৰক। এইটোত বহুত বেছি ভিটামিন চি পাব। লগতে ইয়াতে আছে গ্লুক'জমাইন, HCl, অত্যাৱশ্যকীয় মিনাৰেলছ প্লাছ ভিটামিন, গোটেইখিনি বস্তু ইয়াতে আছে। আৰু ই বহুত বেছি উপকাৰ কৰে মানৱ শৰীৰৰ বাবে। এইটো আপোনালোক সকলোৱে ৰেগুলাৰ ব্যৱহাৰ কৰক, আৰু বিষজনিত প্ৰব্লেমৰ পৰা মুক্ত হওক। বহুত বেছি ভাল ৰিজাল্ট হয় এইটোৰ। আপোনালোকে ব্যৱহাৰ কৰিলে নিজেই গম পাব। ৰাতিপুৱা আৰু ৰাতি খালী পেটত কুহুমীয়া গৰম পানীৰ সৈতে খাব। ৰাতিপুৱা এটা খাব টেবলেট, আৰু ৰাতি এটা খাব। তো ভাত খোৱাৰ আধা ঘণ্টা আগত খাব। বহুত বেছি ভাল ৰিজাল্ট পাব। মিনিমাম 6 মান্থ ব্যৱহাৰ কৰিলে এইটোৰ ৰিজাল্টটো 100% আপোনালোকক বহুত ভাল ৰিজাল্ট দিয়ে। তো কিভা অৰ্থকেয়াৰ বহুতখন চাৰ্টিফিকেট আছে ইয়াতে। তো বহুতখন চাৰ্টিফিকেট ইয়াতে কিভা ইণ্ডাষ্ট্ৰিৰ আছে। তো এইটো অৰ্থকেয়াৰ আপোনাৰ মানৱ শৰীৰৰ বাবে
অত্যন্ত ইম্পৰ্টেণ্ট হয় আৰু বহুত বেছি ভাল হয়। আপোনালোকে সকলোৱে ব্যৱহাৰ কৰক। মাত্ৰ 300 টকা দামৰ প্ৰডাক্ট এটাই চমৎকাৰী ৰিজাল্ট দিয়ে। আপোনালোকে ব্যৱহাৰ কৰক, তাৰপিছত কমেণ্ট কৰি জনাব কেনেকুৱা পায়। যিসকলে ব্যৱহাৰ কৰিছে তেখেতসকলে জানেই নিশ্চয়। ধন্যবাদ। আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।